আছো এক বিগ ব্ৰেকিং নিউজ লৈ আছো আপোনালোকৰ মাজত। বানপানীৰ মুহূৰ্তত প্ৰাণ অন্ত পৰিল দাঁতিৰবাৰী কৰাগাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আনোৱাৰ হুছেইনৰ। ব্ৰেইন টিউমাৰত আক্ৰান্ত হৈ মৃত্যু হল অধ্যক্ষ আনোৱাৰ হুছেইনৰ। চেন্নাই হস্পিটালত আৰু বহুতো উন্নতমান চিকিৎসালয়ত চিকিৎসা কৰিও যেন প্ৰাণ ৰক্ষা কৰিব নোৱাৰিলে অধ্যক্ষ আনোৱাৰ হুছেইনৰ। আজি ৰাতিপুৱাৰ ভাগত 3:45 মান বজাত বৃহস্পতিবাৰে শেষ নিশ্বাস ত্যাগ কৰে অধ্যক্ষ আনোৱাৰ হুছেইনে। আৰু আজি দিনৰ আবেলি ভাগত 2:30 মান বজাত জানাজাৰ নামাজ আদায় কৰা হ'ব অধ্যক্ষ আনোৱাৰ হুছেইনৰ। গতিকে উক্ত জানাজাত যোগদান কৰিবলৈ আমাৰ ভিডিঅ'টো সকলোৰে আগত এটাকৈ শ্বেয়াৰ কৰিব। নিউজ ডেস্ক ভৱানীপুৰ লাইভ টিভি।